আমাৰ ভাৰতবৰ্ষখনত বিভিন্ন ৰহস্যময় ঘটনা সংঘটিত হৈ আহিছে। তাৰে ভিতৰত অন্যতম এটি ঘটনা হৈছে অসমৰ জাতিংগাৰ পক্ষীৰ আত্মহত্যাৰ ঘটনা। অসমৰ ডিমা হাছাও জিলাৰ এখন গাঁও য'ত প্ৰতি বছৰে এই ঘটনাটো ঘটি আহিছে। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্ৰেইনলৈ। আমাৰ আগন্তুক ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। জাতিংগা অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চল। বৰাইল পাহাৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত জাতিংগা দৰাচলতে ইয়াৰ সৌন্দৰ্যৰ পৰিৱৰ্তে অন্য এক পৰিঘটনাৰ বাবেহে বিখ্যাত, যি আপোনাৰ মোৰ বাবে হয়তো বিশ্বাস কৰাটো অলপ কঠিন হ'ব, বা আমাৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকেও এই পৰিঘটনাটোৰ বিষয়ে জানিব পাৰিব। আহক এতিয়া আমি জানো এই পৰিঘটনাৰ মূল ৰহস্যৰ বিষয়ে। ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহৰ সেই ভাগত, বিশেষকৈ অমাৱস্যা আৰু ঘন কুঁৱলীয়ে থকা ৰাতি 6 বজাৰ পৰা 9:30 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হয়। জিমে নামৰ নগা জনজাতীয় লোকে পোনপ্ৰথমবাৰৰ বাবে এই পৰিঘটনাটো লক্ষ্য কৰিছিল যে কেনেদৰে আকাশেৰে আহি থকা চৰাইবোৰ তীব্ৰ বেগেৰে তললৈ নামি আহি ওখ গছ বা বাঁহত খুন্দা খাই মাটিত ধৰি পৰিছে আৰু বহুত চৰাই তাৰে ভিতৰত মৃত্যুবৰণ কৰিছে। জিমে জনজাতিয়ে এই ঘটনা দেখি খুবেই ভয় খাইছিল। তেওঁলোকে এই ঘটনাক ভগৱানৰ এক প্ৰকোপ বুলি মানি লৈছিল আৰু সেই স্থান এৰি পলায়ন কৰিছিল। 1905 চনৰ আশে পাশে এক জনজাতি আছিল জয়ন্তীয়া। কোৱা হয় যে সেই সময়ত তেওঁলোকে জাতিংগাত বসবাস কৰিছিল আৰু এই একেই দৃশ্যকে দেখা পাইছিল। তেওঁলোকে ৰাতি যেতিয়া তেওঁলোকৰ হেৰুৱা পোহনীয়া জন্তুবোৰ বিচাৰি হাতত পোহৰলৈ আগুৱাই গৈছিল, ঠিক সেই সময়তে চৰাইবোৰ আহি মাটিত ঢলি পৰিছিল। পূৰ্বৰ জনজাতিয়ে যিদৰে এই ঘটনাক ভগৱানৰ এক প্ৰকোপ বুলি মানি লৈছিল, তাৰ বিপৰীতে এই সকলো লোকে ইয়াক ভগৱানৰ এক উপহাৰ বুলিহে অভিহিত কৰিছিল। এতিয়া আমি কথা পাতিম 1950 চনৰ বিষয়ে, যেতিয়া প্ৰসিদ্ধ পক্ষীবিদ EP গি আৰু সলিম আলীয়ে এই ঘটনাৰ অধ্যয়ন কৰাৰ এক প্ৰয়াস কৰিছিল। তেওঁলোকে অধ্যয়ন কৰি গম পাইছিল যে এই ঘটনাটো কেৱল সেই নিৰ্দিষ্ট ঠাইটুকুৰাতহে সংঘটিত হয়। তাৰ কাষৰীয়া অঞ্চলসমূহতো যেতিয়া পোহৰ কৰি এটা পৰীক্ষা চলোৱা হৈছিল, তাত কিন্তু তেনে কোনো ঘটনা ঘটা নাছিল, যাৰ বাবে এটা সময়ত তেওঁলোকো চিন্তা কৰিবলৈ বাধ্য হৈছিল। EP গিৰ এই অধ্যয়নৰ বিষয়ে ৱাইল্ড লাইফ অফ ইণ্ডিয়া নামৰ কিতাপখনত উল্লেখিত হৈ আছে। এই অধ্যয়নৰ পিছত এটা কথা পোহৰলৈ আহিছিল যে এই ঘটনাৰ অন্যতম কাৰণ হৈছে সেই ঠাইৰ ঘন কুঁৱলী আৰু আকাশৰ কলা ডাৱৰ। দৰাচলতে এনে দৃশ্য তেতিয়া দেখা পোৱা গৈছিল যেতিয়া আকাশত জোনৰ পোহৰ নাথাকে, অৰ্থাৎ অমাৱস্যা ৰাতি এনে পৰিঘটনা সংঘটিত হয়। EP গিয়ে পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্ববাসীৰ আগত এই ৰহস্যময় ঘটনাৰ আঁৰৰ কথাখিনি দাঙি ধৰিছিল আৰু তেতিয়াৰে পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পক্ষীবিদসকলক এই ঠাইটুকুৰে আকৰ্ষিত কৰি আহিছে, যাৰ বাবে জাতিংগা এটা সময়ত এখন পৰ্যটনস্থলীলৈ পৰিণত হ'ল। যদিও বা এই ৰহস্যৰ উদ্ঘাটনত আজিলৈ কোনো লোক সফল হোৱা নাই। সকলোৰে পৰিচিত এগৰাকী পক্ষীবিদ তথা লেখক ডক্টৰ আনৱাৰুদ্দিন চৌধুৰী, তেখেতৰ দ্য বাৰ্ডছ অফ আছাম নামৰ কিতাপখনতো এই পৰিঘটনাৰ বিষয়ে উল্লেখ আছে। এই পৰিঘটনাৰ সন্দৰ্ভত আজিও অধ্যয়ন কৰি থকা হৈছে। যদিও ইয়াৰ আঁৰত কোনো বৈজ্ঞানিক ৰহস্যই সোমাই আছে, তথাপিও মূল ৰহস্য ভেদ কৰিবলৈ আজি পৰ্যন্ত কোনো সক্ষম হোৱা নাই। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে ভিডিঅ'টো আগবঢ়াই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।